আপুনি এটা ঘটিৰ পৰা পানী এখিনি নি অন্য এটা ঘটিত যদি সোমোৱাই দিয়ে আপুনি নতুন কিবা সৃষ্টি কৰা হ'ব জানো? মাত্ৰ মানুহখিনিয়ে চোলাটো সলনি কৰিছে। কংগ্ৰেছ দল ত্যাগ কৰা মানুহখিনিয়ে গৈ পেলাই তেওঁলোকে আপ পাৰ্টিত যোগদান কৰিছে। গতিকে সেইটোক লৈ আমি একো চিন্তিত নহয়, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ এই দলটো হৈছে ৰাইজৰ দল। ভাৰতীয় জনতা পাৰ্টি জনতাৰ মাজত সোমাই আছে। এতিয়া ৰাইজে কৃষক শ্ৰমিক সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা বিশ্বাস ৰাখি আমাক কাম নিৰ্বাহ কৰাৰ দায়িত্ব অৰ্পণ কৰিছে, উন্নয়নৰ দায়িত্ব দিছে। সেইখিনি কাৰণে আমি কাম কৰি গৈ থাকিম। ইয়াত কোনোবা হাপ আহিছে নে আপ আহিছে এইবিলাকক লৈ আমি বৰ বেছি চিন্তিত নহয়। গতিকে আৰু এটা আজি মই ফেচবুকত দেখা পালোঁ, তাতে তেওঁলোকৰ আপৰ কোনোবা এজন লিডাৰে লিখিছে যে বিজেপি দলৰো বোলে কোনোবা যোগদান কৰিছে। আমাৰ বিজেপি দলৰ কোনোবা নেতৃস্থানীয় ব্যক্তি যদি এজন যোগদান কৰা বুলিও মোক ক'ব পাৰে, মই সমজুৱাভাৱে তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিম, যিহেতু মোৰ মিছা ধাৰণা আছিলে। কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ এজন সাধাৰণ কৰ্মীও আপ পাৰ্টিলৈ নাযায় বা কোনো পাৰ্টিলৈকে নাযায়। তেওঁলোকে আমাৰ দলতেই আছে, তেওঁ আমাৰ দলতেই থাকিব। গতিকে এইটোক লৈ আমি কোনো চিন্তিত নহয়। নহয়, তেনেকুৱা কোনো ফেক্টৰ নহয়। আপ পাৰ্টিটো দিল্লী বেছ কৰি কৰা পাৰ্টি। গতিকে ভাৰতীয় জনতা পাৰ্টিটো ইয়াত আমাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চলিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ ইয়াত দল চলি আছে, মানে আমাৰ চৰকাৰখন চলি আছে। আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসম ৰাজ্যিক বিজেপি চলি আছে। থলুৱা মানুহৰ থলুৱা চৰকাৰ। আপ পাৰ্টি আহিছে আপোনাৰ দিল্লীৰ পৰা, যাৰ নেতৃত্ব প্ৰদান কৰিছে অৰবিন্দ কেজৰিৱাল। গতিকে দিল্লীৰ মানুহে আহি ইয়াত অসমৰ কি মূল বুজিব? ইয়াৰ সৰ্বানন্দ সোণোৱালে মূল বুজিব, ইয়াৰ ৰামেশ্বৰ তেলীয়ে মূল বুজিব। গতিকে আমাৰ থলুৱা মানুহ আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে। গতিকে থলুৱা ভূমিপুত্ৰসকলে আমাৰ অসমৰ উন্নয়নৰ যি সপোন ৰচিছে, এই সপোন সাৰ্থক কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীয়ে অহোপুৰুষাৰ্থক কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি গৈ থাকিম। ধন্যবাদ।